গণৰাজ্য দিৱসত এইবাৰ অসমক প্ৰতিনিধিত্ব কৰিব সোণোৱাল কছাৰী জনগোষ্ঠীৰ লেচাৰী নাচে। আগন্তুক গণৰাজ্য দিৱসত ধমনৰ লগতে টিংখাং সমষ্টিৰ 8গৰাকী সোণোৱাল কছাৰী যুৱতীয়ে প্ৰদৰ্শন কৰিব এই নৃত্য। কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনত মৰাণৰ এই দলটোৱে গণৰাজ্য দিৱসত দেশবাসীৰ ওচৰত প্ৰদৰ্শন কৰিব সোণোৱাল কছাৰী জনগোষ্ঠীৰ লেচাৰী নাচ। ডিম্পী সোণোৱালৰ নেতৃত্বত থকা দলটোৱে ইতিমধ্যে তেওঁলোকৰ আখৰা তুংগত কৰি তুলিছে। গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে দলটোৱে আগন্তুক সোমবাৰে দিল্লীলৈ ৰাওনা হ'ব আৰু 24 জানুৱাৰী পৰ্যন্ত তেওঁলোকৰ আখৰা হ'ব। সোণোৱাল কছাৰীসকলৰ লেচাৰী নাচক ৰাষ্ট্ৰীয় পৰ্যায়ত উপস্থাপন কৰা বিষয়ক লৈ উৎফুল্লিত হৈ পৰিছে সোণোৱাল কছাৰী জনগোষ্ঠীৰ লোকসকল। আমি সোণোৱালসকলৰ লেচাৰী নৃত্য তাতে প্ৰদৰ্শন কৰিম। আমি মুঠতে 8গৰাকী যাম। মিনিষ্ট্ৰী অফ কালচাৰে এইটো মানে ফাইনেন্স কৰিছে আমাক তাত যোৱাৰ পৰা থকা খোৱাৰ পৰা আদি সকলোখিনি তেওঁলোকে আমাক মানে আমাৰ যিটো খৰচ হ'ব তেওঁলোকেই বহন কৰিছে। অহা গণতন্ত্ৰ দিৱসৰ দিনাখন সোণোৱালসকলৰ যিটো মহিলাৰ লেচাৰী নৃত্য, সেই লেচাৰী নৃত্যটি গণৰাজ্য দিৱস দিনাখন পৰিৱেশন কৰিবৰ কাৰণে নিৰ্বাচিত হৈছে। গতিকে এই লেচাৰীটো যে আমাৰ অসমৰ পৰা প্ৰতিনিধিত্ব কৰিব আমাৰ সোণোৱাল কছাৰী জনগোষ্ঠীৰ এটা ঐতিহ্যমণ্ডিত এটা নৃত্য, লেচাৰী নৃত্য, এই লেচাৰী নৃত্যটো তাত পৰিৱেশন হ'ব বুলি নিৰ্বাচিত হোৱা বুলি গম পাই আমি নথৈ আনন্দিত হৈছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, ডিব্ৰুবাৰ্তা।